সৰ্বজলা BPF দল হিচাপে আমাৰ দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে আৰু আমি যেটো দেখিবলৈ পাইছে সৰ্বজলা এসেম্বলি হিচাপে BPF দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰোঁ আজিৰ দিনত আমি ক'ব পাৰোঁ আৰু আমি জিকিমে তো দিছপুৰ চলো যাত্ৰাটো প্ৰথম আমাৰ গোসাইগাঁও জিলা হিচাপে হৈছিল গোসাইগাঁওটো খুব ভাল আৰু আজি সেকেন্ড সৰ্বজলা জিলা হিচাপে আমি কৰিছোঁ এইটো পজিশন খুব ভাল আৰু নেক্সট আমাৰ কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁও হ'ব ইয়াৰ পিছত বিজনী হ'ব পিছত চালবাৰী মছলপুৰ তামোলপুৰ ভেৰগাঁও ওদালগুৰি হিচাপে হ'ব তো আমাৰ উদ্দেশ্যটো হ'ল BTC উন্নয়ন হ'ব লাগে BTC সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি একতা আৰু উন্নয়ন সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ যাত্ৰা আমি কৰিছোঁ দিছপুৰত 15টা সমষ্টি আছে আমাৰ BTC অঞ্চলত দিছপুৰত 15টা MLA পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব আমি NDA অপজিশনত থকা সকলক আমি এটাও মানে জিকাই দিব নোৱাৰে NDA হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব এই হিচাপত আমি কাম কৰি যাম